নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট, য'ত 3000 এপ্ৰেণ্টিছ পোষ্ট আছে আৰু পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17 তাৰিখ 6 মাহ 2024 লৈকে। আৰু নেম অফ পোষ্ট যেনেকে ক'লোৱে আপোনালোকক এপ্ৰেণ্টিছৰ হয়। আৰু নম্বৰ অফ পোষ্ট 3000 টা পোষ্ট আছে আৰু নম্বৰ অফ পোষ্ট মেইনলি অসমৰ কাৰণে 70 টা পোষ্ট দিয়া আছে। আৰু প্লেচ অফ পোষ্টিং ভাৰতৰ যিকোনো ঠাইত হ'ব আৰু ষ্টিপেণ্ড মানে চেলাৰী পাব 15,000 কৈ। আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ ডেট অফ বাৰ্থ 1/4/1996 ৰ পৰা 31/3/2004 ৰ ভিতৰত হ'ব লাগিব এজন কাট অফ ডেট। আৰু লগতে এজ ৰিলেক্সেশ্যনো পাব, কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে। আপোনালোকৰ ST SC হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু আদাৰ বেকৱাৰ্ড ক্লাছ নন ক্ৰিমিলেয়াৰ হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব যিকোনো ডিচিপ্লিন ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা অথবা যিকোনো ৰেকগনাইজ চেন্ট্ৰেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা। আৰু আপোনালোকৰ কমপ্লিট থাকিব লাগিব আৰু পাছিং চাৰ্টিফিকেট থাকিব লাগিব গ্ৰেজুৱেশ্যনৰ আফটাৰ 31/3/2020। তাৰপিছত এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে, কেটেগৰী আৰু ফি আপোনালোকৰ PWBD হলে 400 প্লাছ GST পেমেন্ট কৰিব লাগিব আৰু SC ST অথবা ওমেন হলে 600 প্লাছ GST পেমেন্ট কৰিব লাগিব আৰু আদাৰ্ছৰ কাৰণে 800 প্লাছ GST পেমেন্ট কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17 জুনলৈকে। আৰু ডেট অফ অনলাইন এক্সাম আপোনালোকৰ 23 জুনত হ'ব। সো বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহলে সোনকালে এপ্লাইটো কৰি দিব, কিয়নো লাষ্ট ডেটৰ আৰু বেছি দিন নাই। সো আপোনালোকে অতি শীঘ্ৰে এপ্লাইটো কৰি দিব। এপ্লাই লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব, তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে। আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো পাব, তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। অথবা আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে, আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিম। সো বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ'ৰ মাধ্যমেৰে। সো প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীহঁতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।